পুশ-আপছ আৰু স্কট আজি এই দুটা বডি ওয়েট এক্সাৰসাইজ আপোনালোকৰ বাবে লৈ আহিছো দুইটাই হৈছে কম্পাউণ্ড এক্সাৰসাইজ নমস্কাৰ মিডু হেলথ এণ্ড ফিটনেছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি মই দুটা কম্পাউণ্ড এক্সাৰসাইজ আপোনালোকৰ বাবে লৈ আহিছো এটা হৈছে পুশ-আপছ আৰু এটা আনটো হৈছে স্কট প্ৰথমটো হৈছে পুশ-আপছ আসলতে পুশ-আপছটো কিয় আমি কম্পাউণ্ড এক্সাৰসাইজ বুলি কওঁ সেইটো বিষয়ে আমি প্ৰথমতে জানিব লাগিব আসলে কম্পাউণ্ড এক্সাৰসাইজ হ'বলৈ হ'লে আমাৰ মাল্টিপল জইণ্ট আৰু আমাৰ মাল্টিপল মাসল ইনভলভ হৈ থাকিব লাগিব আমাৰ পুশ-আপটো মাৰোতে মেইনলি তিনটা জইণ্ট ইনভলভ হৈ থাকে এটা হৈছে শোল্ডাৰ জইণ্ট আৰু এলবো জইণ্ট আৰু আনটো হৈছে ৰিষ্ট জইণ্ট আমাৰ পুশ-আপটো মেইনলি আমাৰ পেক্টৰেলছ মাসলৰ কাৰণে কৰা হয় যেটো আমি চেষ্ট বুলি কওঁ নৰ্মেল ভাষাত আৰু ইয়াৰ লগত আমাৰ ট্ৰাইচেপছ কোৰ মাসলছ ডেল্টয়েডৰ মাসল ইনভলভ হৈ থাকে আমি প্ৰথমতে পাৰফৰ্ম কৰি দেখাইছো আপোনালোকক পুশ-আপটো পুশ-আপছৰ ফৰ্মটো জানি লওঁ কেনেকৈ পুশ-আপটো কৰে প্ৰথমতে আপোনালোকক ডেমো দেখুৱাইছো মই আমি পুশ-আপটো কৰোঁতে প্ৰথমতে এটা কথা মনত ৰাখিব লাগিব আমাৰ হেণ্ড পজিশ্যনটো কেনেকুৱা হ'ব লাগে আমি যেতিয়া পুশ-আপটো কৰোঁ হেণ্ড সদায় আমাৰ চেষ্টৰ বাহিৰত থাকিব এনেকৈ আমি সদায় হেণ্ড চেষ্টৰ বাহিৰত ল'ম ঠিক আছে বডি ষ্ট্ৰেট আপ এলবো আমি এটা ভুল কৰোঁ পুশ-আপটো মাৰোঁতে এলবোটো এনেকৈ আমাৰ ষ্ট্ৰেট কৰি দিওঁ এলবোটো কেতিয়াও ষ্ট্ৰেট কৰিব নালাগে এলবোটো সদায় বেক সাইডত যাব আমাৰ এলবোটো বেক সাইডত বেণ্ড কৰিব লাগে নেক আপো কৰিব লাগে নেকটো ডাউন কৰিব লাগে নেক ষ্ট্ৰেট থাকিব আমাৰ যেতিয়া পুশ-আপটো কৰোঁ লেগছৰ পজিশ্যনটো সদায় আমাৰ নৰ্মেল পজিশ্যনত থাকিব আমি বেছি ৱাইডো ল'ব নালাগে বেছি ক্ল'জো ল'ব নালাগে লেগছটো দেখুৱাব like this legs wide ল'ব নালাগে আৰু বেছি ক্লোজো ল'ব নালাগে যেতিয়া নৰ্মেল পজিশ্যনত লওঁ শোল্ডাৰকে স্লাইড ক্লোজ এতিয়া আমাৰ বেলেঞ্চ ৰাখিবলৈ সুবিধা হয় আমি এতিয়া ব্ৰীথটো কেনেকৈ ল'ব লাগে কেনেকৈ ল'ব লাগে কেনেকৈ এৰিব লাগে সেইটো কথা আমি জানিব লাগিব আমি যেতিয়া পুশ-আপটো কৰোঁ আমি যেতিয়া তলত যাম মাসল ষ্ট্ৰেচ হ'ব তেতিয়া ব্ৰীথ ইন হ'ব যেতিয়া ওপৰত আহি মাসল কণ্টেক্ট কৰিম তেতিয়া আমাৰ হ'ব ব্ৰীথ আউট উশাহটো এৰিম তললৈ যাওঁতে উশাহটো ল'ম ষ্ট্ৰেচ ব্ৰীথ ইন আউট কণ্টেক্ট যেতিয়া আমি মাসলটো কণ্টেক্ট কৰোঁ এলবোটো কেতিয়া আমি লক কৰিব নালাগে এলবো স্লাইড বেণ্ড থাকিব এনেকৈ আৰু এবাৰ চাওঁ আপোনালোকে এতিয়া পুশ-আপটো কৰিলে কি কি বেনিফিট হ'ব আমি মেইনলি আমাৰ পুশ-আপটো কৰা হয় আপাৰ বডি ষ্ট্ৰেংথৰ কাৰণে আৰু পুশ-আপটো কৰিলে আমাৰ আপাৰ বডি ষ্ট্ৰেংথ বাঢ়িব এই পুশ-আপটো মেইনলি কৰা হয় আমাৰ পেক্টৰেলছ মাসলৰ কাৰণে পেক্টৰেলছ মাসল ডেভেলপ হ'ব ষ্ট্ৰেংথ বাঢ়িব ট্ৰাইচেপ মাসলৰ ষ্ট্ৰেংথ বাঢ়িব ট্ৰাইচেপ মাসল ডেভেলপ হ'ব শোল্ডাৰ মাসলৰ ষ্ট্ৰেংথ বাঢ়িব শোল্ডাৰ মাসল ডেভেলপ হ'ব আৰু এটা লগতে আমাৰ কোৰ মাসল ষ্ট্ৰং হ'ব আৰু সেকেন্ড এক্সাৰসাইজটো হৈছে স্কটটো এটা হৈছে আমাৰ কম্পাউণ্ড এক্সাৰসাইজ আমি স্কটটো আমি সদায় লোৱাৰ বডি ষ্ট্ৰেংথৰ কাৰণে কৰোঁ আমাৰ ইয়াত স্কটটো এটা কাৰণে কম্পাউণ্ড এক্সাৰসাইজ হয় ইয়াতো মাল্টিপল জইণ্ট আৰু মাল্টিপল মাসল ইনভলভ হৈ থাকে আহক আমি স্কটটো প্ৰথমতে ফৰ্মটো জানি লওঁ আপোনালোকক পাৰফৰ্ম কৰি দেখুৱাইছোঁ আপোনালোকে অলপ ভালকৈ চাই আছে
আমি ফাৰ্ষ্ট এটা কথা মনত ৰাখিব লাগিব আমাৰ টো পজিশ্যন লেগছৰ পজিশ্যনটো চাব লাগিব আৰু লেগছৰ পজিশ্যনটো শোল্ডাৰতকৈ আমি কেতিয়াও ৱাইড নলওঁ ক্ল'জো নলওঁ শোল্ডাৰ সমানত থৈ দিম শোল্ডাৰটো যিমান ৱাইড দিছে নহয় সমানত থৈ দিম ঠিক আছে আমি যেতিয়া প্ৰথমতে ফৰ্মটো শিকিম ইয়াত ভেৰিয়েশ্যন বহুত আছে পিছত আমি ভালকৈ জানিম যে ভেৰিয়েশ্যন প্ৰথমতে আমি নৰ্মেল যিটো স্কোৱাট কৰোঁ সেইটো বিষয়ে আমি জানি লওঁ ঠিক আছে তলটো পজিশ্যন হ'ল নি পজিশ্যন স্লাইটলি বেণ্ড থাকিব ষ্ট্ৰেট নহয় স্কোৱাট কৰোঁতে কেতিয়াও আমি নিটো লক কৰি নলওঁ স্লাইটলি বেণ্ড বডি ষ্ট্ৰেট এণ্ড হিপছ আমি থ্ৰ' কৰিম হিপছটো আমি বেগত থ্ৰ' কৰিম ডাউন আৰু ছেকেণ্ড পইণ্টটো হ'ল আপোনাৰ এই নিটো আমি স্কোৱাটটো কৰোঁতে এই নিটো আমি কেতিয়াও এই টোটোতকৈ আগত ফ্ৰণ্টত তেনেকৈ যাব নিদিওঁ এটা লাইনত থাকিম আৰু নি আৰু টো পজিশ্যন সদায় এটা লাইনত থাকিম আৰু বডি ৱেইটটো আমি এই হিললৈ ট্ৰান্সফাৰ কৰিম ঠিক আছে আমি টো ওপৰত এনেকৈ বডি ৱেইটটো নিদিওঁ আমি হিলৰ ওপৰত দিম ঠিক আছে চাব এবাৰ 1 আমি হাতৰ হেণ্ড পজিশ্যনটো আমি ফ্ৰণ্টতো ৰাখিব পাৰোঁ আমি ক্ল'জো ৰাখিব পাৰোঁ আমি নহ'লে হেণ্ড পজিশ্যন আমি ইয়াত ৰাখিব পাৰোঁ হেণ্ডত ইয়াত এতিয়া ব্ৰিডিঙৰ কৰিলোঁ ব্ৰিডিংটো কেনেকৈ ল'ম আচলতে উশাহটো কেনেকৈ ল'ম উশাহটো আমি তললৈ যাওঁতে ব্ৰিড ইন হ'ব আৰু ওপৰলৈ যাওঁতে ওপৰলৈ আহোঁতে আউট হ'ব আপোনালোকে চাব উশাহ ল'ম ব্ৰিড ইন ব্ৰিড আউট ব্ৰিড ইন ব্ৰিড আউট ইয়াত আমাৰ কোনকেইটা জইণ্ট ইনভলভ হৈ আছে আমাৰ যেতিয়া আমি বডি ৱেইট স্কোৱাট কৰোঁ আমাৰ এংকল জইণ্ট নি জইণ্ট আৰু হিপ জইণ্ট ইনভলভ হৈ থাকে সেইকাৰণে এইটো আমাৰ মাল্টিপল জইণ্ট এতিয়া ইনভলভ হৈ গ'ল কাৰণে আমাৰ এইটো কম্পাউণ্ড এক্সাৰচাইজ আৰু মাল্টিপল মাছল ইনভলভ হৈ আছে আপোনাৰ ইয়াত কোৱাড্ৰিচেপছ হেমষ্ট্ৰিং কাৰ্ভছ গ্লুটছ এই চাৰিটা মাছল ইনভলভ হৈ থাকে মেইনলি সেইকাৰণে এইটো হৈছে এটা কম্পাউণ্ড এক্সাৰচাইজ স্কোৱাটটোৰ পৰা আমি কি বেনিফিট হয় সেইটো কথা আমি ভালকৈ জানিব লাগিব আচলতে স্কোৱাটটো কৰিলে আমাৰ জইনৰ মবিলিটি বাঢ়ে নি জইণ্ট হিপ জইনৰ মবিলিটি বাঢ়িব আপোনালোকৰ আৰু ছেকেণ্ড কথা হ'ল আমাৰ লোৱাৰ বডি ষ্ট্ৰেন্থ বাঢ়িব ক'ৰ ষ্ট্ৰেন্থ বাঢ়িব সেইকাৰণে স্কোৱাটটো আমি প্ৰথম অৱস্থাত খুব ফৰ্মটো ভালকৈ জনাটো প্ৰয়োজন আৰু এক্সাৰচাইজটো কৰাটো খুবেই প্ৰয়োজন আই হোপ আজি ভিডিঅ'ৰ পৰা আপোনালোকে বহুত কথা শিকিবলৈ পালে গতিকে এই দুইটা এক্সাৰচাইজ একচুৱেলি আপোনালোকৰ খুব ভাল এক্সাৰচাইজ এটা আপাৰ বডি এক্সাৰচাইজ আপাৰ বডিৰ কাৰণে খুব ভাল এক্সাৰচাইজ আৰু এটা আপোনালোকৰ লোৱাৰ বডিৰ কাৰণে খুব ভাল এক্সাৰচাইজ সেইকাৰণে আপোনালোকে পাৰিলে ভাল শুদ্ধকৈ কাৰেক্ট ফৰ্মত কৰিবলৈ চাব যদি আপোনালোকৰ মোৰ ভিডিঅ'টো আজি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ